আছো খ্ৰীষ্টান বস্তি এই কিবা অলপ সৰু সুৰা কাম আছে কিবা অলপ বাইকৰ কাম আছে যাই আছো জীৱনৰ যিহেতু প্ৰথম ব্লগ দেই ৰাইজ কি হয় নাজানো জীৱনৰ প্ৰথম মুখ চুখ কলা পৰি গৈছে বা ৰ'দ ইমান ৰ'দ ডগৰি ৰ'দ তো বলক গেট খুলিছে যাওঁ আমি আমি এতিয়া আহি পালোঁ ফেঞ্চি বজাৰ ভাবিলোঁ দলতে নদীৰ পাৰত অলপ বহিম বাপৰে বাপ পানীয়ে পানী দিব নাই টগৰি পানী তো বলক আমি যাই থাকোঁ আমি আহি পালোঁ বাইক মডিফিকেশ্যন দোকান খ্ৰীষ্টান বস্তি তো কি আছে কৰি লওঁ ঠিক কৰি লওঁচোন তলৰ যিখন প্লাষ্টিক আছে অৰিজিনেল সেইখনতো ৰাখি নহয় আৰু কাটাতে নহয় ষ্টিকাৰ যেতিয়া পাব না ষ্টিকাৰটো লগাই ল'ব লাগি ভাগি একো গমে নাপায় বম গাড়ি তো আমাৰ বাইক ঠিক কৰা হৈ গ'ল এতিয়া আমি যাওঁ ফুচকা খাওঁ ফুচকা ক'ত পাওঁ এতিয়া ফুচকা তো আমি এতিয়া ফুচকা খাব যাওঁ ফুচকা ডাইৰেক্ট KFCৰ কাষত লগ পাম আপোনালোকক ব'লক ফুচকা তোমাৰে মুখনি এতিয়া ফুচকা নাখাং ফুচকা নাখাং ম'ম' খাং ম'ম' তো আমি এতিয়া ঘৰ আহি পালোঁ কেনে আহিবা হৈছে নাজানো দে আৰু ফাৰ্ষ্ট ভিডিঅ' বুলি মাফ কৰি দিব কিবা যদি ভুল চুল হৈছে দে হ'ব দে যাওঁ দে হ'ব দে